বহুত চুমা হম মানে মেট্ৰিক পৰীক্ষাৰ্থীলৈ ছাৰৰ ফোন সম্পূৰ্ণ কথোপকথন শুনিলে আপুনি আচৰিত হৈ পৰিব এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজৰ সুবিধা অনুযায়ী চিট নম্বৰ লগাই দিয়াৰ প্ৰলোভনৰ অভিযোগ নিজৰ অসৎ চৰিতাৰ্থ পূৰণৰ বাবে ছাত্ৰীক কি ক'লে শুনক নোপোৱা নেকি উল্টাই চুমা নালগে নালগে খাই দিবা এইটো পুৰা হ'ব তেতিয়া বেছি ভাল লাগে তাৰপৰা কোনদিনা দিন কৰিম আমি স্যাৰ কোনদিনা দিন মানে আপুনি স্যাৰ কিবা স্যাৰ ৰবিবাৰ না ৰবিবাৰ নালগে দিয়া হেৰি শনিবাৰ শনিবাৰ হলি শনিবাৰ কৰো দিয়া স্যাৰ শনিবাৰ কিন্তু স্যাৰ আপুনি স্যাৰ ভাটিবেলা স্যাৰ নকৰো স্যাৰ ভাটিবেলা নালগে স্যাৰ ৰাতিপুৱা আৰু ৰাতিপুৱা 10টা মান বজাত কেনেকৈ স্যাৰ ভাল হ'ব মই 12টা বজাত বেছি আহিম তেতিয়া মই মাত্ৰ 2 ঘণ্টাৰ কাৰণে যাম আচ্ছা আৰু এটা কথা হ'ল কি মাজত দিলি তুমি ধৰা আগত থাকিলা ধৰা পিছত থাকিলা নালগে মই মাজত ক'ত হ'ব তেতিয়াহ'লে আগত নাই না আগত ঘূৰিব কথা হৈছে তোমাৰ লগত নাজনা তেতিয়াহ'লে হা তাৰমানে বস্তুটো সেনেকুৱা নহয় যেতিয়া থাকিব চাব পাৰিব তুমিও পাৰিবা আকৌ তাৰমানে কি কিবা ইমান সাহস নাই জানানে মোৰ অলপ আছে থাকিলি ছাৰ মই মাজত থাকিলি অলপ কৰিব পাৰিম আৰু ছাৰ চব কথাই আৰু বুজি পাইছো ধৰিলি তথাপি আৰু ছাৰ হয় যাতে চলটো মোৰ লগত লাগবই তোমাৰ লগত থাকিলে তোমাৰ লগত থাকিলে আকৌ তোমাৰ লগত নপৰে মই কি ভাবিছো মোৰ লগত দিবা দিলে হ'ল বুজি পাওঁ বুজি পালো মই লগতো দিব খুজিছো তোমাৰ লগতো দিব খুজিছো লগত নেদাও সেইকাৰণে মাজত দিম তাৰ লগত মোক জাতীয় চলি নেদাও নহয় আকৌ নেদলি ছাৰ কি হ'ব জাতীয় চলি এক লগত কৰিব নেকি ছাৰ জাতীয় চলি শুনা তোমাক মাজত দিলো জাতীয় আমি আগত কি কয় তোমাক হেৰিত দিলো কি কয় মাজত দিলো তোমাক আগত দিলো কিন্তু পিছত দিলি তোমাৰ লগত আৰু লগত আছে জাতীয় নপৰে কাৰণ এখন বেঞ্চিৰ মাজত নপৰে এখন বেঞ্চিত নপৰে সেইকাৰণে পৰাও চালা তোমাৰ লগৰ তাতেও চালা ছাৰ লাগো মোক লাষ্টত দিব ছাৰ আগত দিব হ'ব কোনো কথা নাই কিন্তু ছাৰ মোৰ লাষ্টত দেখি দিব ছাৰ তুমি পিছতে থাকিবা আৰু ইয়াত লাগো আগত দিব ছাৰ সিদিনা আমি কথা পাতিম দেখাত আগত দিব লাগে পইচা দিব লাগে কালিৰ পৰা ষ্টাৰ্ট কৰিব আপুনি কালিৰ পৰা এইবিলাক ৰুমবিলাক ঠিক কৰিব নালাগে ছাৰ হয় ছাৰ 3 নম্বৰ ৰুমত আমাৰ সেইবিলাক বকি নাথাকিবা আকৌ সেইবিলাক মেৰাজিলাটো গম পালি বা কিবা মোক ভয় লাগে বাৰু তোমাৰ মুখখন আকৌ নৰৈ যাম চব কথা পেলকা কৈ পেলা মোক ভয় লাগে তাৰমানে সেইটোৱে তোমাৰ খাওয়া গিলা যদি কৈ দিয়া মোৰ ডাঙৰ কেতিয়াবা ভয়ে লাগে কেতিয়াবা এইবিলাক নোলাবা দেই এইবিলাক নোলাবা দেই মই কৈছো আকৌ এইবিলাক ভয় লাগে তোমাৰ গোটেই আনন্দতে চব কৈ দিয়া নহয় আকৌ এয়াই কথা সত্যি হৈ যায় একদম মেখেলা চাদৰ পিন্ধাতে ইমান মজা লাগছে মোৰ তাতে কামোৰ দিব ইচ্ছা গৈছে কোনদিনা এই যে মেখেলা চাদৰ পিন্ধিলে দিনে মোকতো লাগে মোৰ ভাল লাগছে মই জানিছো কি মজা হয় একদম কামোৰ দিব ইচ্ছা গৈছে তাতে কওঁ না গোটেই খং কৰা আকৌ কেতিয়াবা বেলেগ দেখি যাই থকা বিলাক খং কৰা আকৌ কেতিয়াবা এনে স্পৰ্টিং পিন্ধি থকা কথা কোৱা নাই বুজি পাইছে পিন্ধানে সিদিনা এটা স্পৰ্টিং কোৱাচোন প্লিজ একদম ইমান মজা লাগবে নহয় তোমাক কৈছো পিন্ধালে সঁচা কৈছো তুমি দুখো কিন্তু বেলেগ বেলেগ কাম কৰিম মানে কোনোবা অলপমান থাকিব লাগিব নহলেও দুটা কালাৰ কৰা আটা অলপমান বাৰাণ্ডাত দি থাকিব লাগিব মানে আকৌ অলপ পিছত আকৌ এটা আহি যাব সেনেকে থাকিব লাগিব নহলে মই তাকে সোমাই গলে ভাল নালাগিব নহয় হয়নে তুমি সেইখিনি বুজি পাবা আৰু ছাৰ লগত অকমান বচোন মই অকণ পিছত বহিম দে তুমি ক'বা বোলে ছাৰ লগত অকমান বহ সেনেকৈ কিন্তু আকৌ তুমি নবনাব নাযাবা চাহ বনাব তুমি অকমান ৰুমৰ কাষত অলপমান চিৰি থাকিবা তাতে তাৰমানে তাতে সোমাই যাব পাৰে মই কাপোৰ কেইটা কি ভালকে থৈ আহিলো সেনেকে ক'বা যাবা ঠিকেই যাই কিন্তু কোনোবাই পতককে যাতে নাহে আহিলে পতককে আকৌ তুমি চাউণ্ড কৰি পেলাই শুনছো এনেকে লাগে কিবা এটা শব্দ ক'ব লাগিব আৰু নহলে কোনোবা পতককে সোমাই গেলে কি কৰিম আকৌ বুজা নাই বুজিছো তাৰপিছত আকৌ তুমি আহিবা তুমি স্পৰ্টিং তুমি দিয়ে দে বহুত চুমা হম তাৰমানে
দেই অ ঠিক আছে দে হ'ব শনিবাৰ ছাৰ ফাইনেল শনিবাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ ডেকাৰ বিৰুদ্ধে এই লজ্জাজনক অভিযোগ উত্থাপন কৰিছে ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰীৰ সৈতে নিজৰ অসৎ চৰিতাৰ্থ পূৰণৰ বাবে শিক্ষক সমাজক কলংকিত কৰাৰ অভিযোগ পৰেশ ডেকাৰ বিৰুদ্ধে এনে নিকৃষ্ট কাণ্ড সংঘটিত হোৱাৰ পাছতেই ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কি ক'লে শুনক পৰেশ চন্দ্ৰ ডেকাৰ আমাৰ হেড ছাৰ হয় বোলে ছাৰে কৈছে তোমাৰ পৰীক্ষা এক্সাম আহি আছে পঢ়া পাতি কেনে চলি আছে ফাৰ্ষ্টত ছাৰে পঢ়াৰ কথাই কৈছিল কেইদিনমান তিনিদিনমান যোৱাৰ পিছত ছাৰে কৈছিলে মই তোমাক যে মেট্ৰিকত ভাল ৰিজাল্ট কৰি দিম তুমি মোক কি দিবা মই কৈছোঁ ছাৰ পৰীক্ষাৰ পিছতো আপোনাক কিবা এটা দিবা লাগিবই মই বেয়াৰ ফালে যোৱা নাই আৰু ছাৰে মই বেয়া ভাবাই নাই ছাৰে এনেকুৱা কৰিব যে মোৰ লগত তো ছাৰে কৈছে তুমি মোক মৰম দিব লাগিব তেতিয়া মই তোমাক পৰীক্ষাটো ভাল কৰি দিম ভাল জেগাত চিট মাৰি দিম আৰু মোক কৈছে কোন কোন ছাৰ পঢ়াব সেইটো তুমি কৰিবা ছাৰে তুমি মোক দেখা কৰিবা আৰু আমাৰ ৰুম এটা আছে তাতে ছাৰে মাতি দিব সোধে ব'লা মৰম দিওঁ ব'লা তাৰপিছত ছাৰে বোলে ফোনত কৈ থাকে মই লগ ৰেকৰ্ডিং কৰি থৈ দিওঁ হয় মিলাদ চৰিবৰ দিনা কাপোৰ পিন্ধিছে পিঠিত বেয়াকৈ হাত দিছে মোক টেষ্ট পৰীক্ষাৰ 3-4দিনমান পিছত আছে আমাৰ মোৰ বহুত কেইটা ছোৱালী চবকে ভাল জেগাত চিট দিম তেতিয়া মৰমটো বজাই ৰাখিবা এনেকৈ আৰু তোমালোকে কাকো ভাল পাব নালাগে চব ময়ে দিম কোনো ল'ৰা ফালে নাচাবা ইতিমধ্যে মোবাইলে ভাইৰেল হৈ পৰিছে বিভিন্ন কথোপকথনৰ অডিঅ' ক্লিপ ইয়াৰ পাছতেই জাঙুৰ খাই উঠিছে স্থানীয় দল তথা সংগঠন এনেদৰে ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে বিদ্যাৰ্থী আৰু শিক্ষকৰ মাজত যিটো এটা সুসম্পৰ্ক আছিলে সেইটোত কলিমা খানিলে আৰু যাৰ পিছত আমি এনে কিছু কল ৰেকৰ্ডিং আমি কিছুমান হোৱাটছএপৰ স্ক্ৰীনশ্বট দেখিবলৈ পাই সমাজখনত যিবোৰ সৰু শিক্ষাৰ্থী আছে তেওঁলোকৰ মাজত যিটো এটা মানসিক অশান্তি আৰু মানে শিক্ষকৰ কাৰণে যিটো এটা বিশ্বাস আস্থা সেইটো হেৰুৱাই পেলাইছে উচিত শাস্তি দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছে পৰেশ ডেকা মুৰ্দাবাদ পৰেশ ডেকাক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে বাইহাটৰ পৰা গৌতম আৰু কৃষ্ণাৰ ৰিপৰ্ট টাইম 8